নমস্কাৰ সমূহ অসমবাসীৰ ৰাইজক আগতীয়াকৈ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জনাবলৈ পাই খুব সুখী যে আপোনালোকৰ ওচৰলৈ এটি খুব ধুনীয়া বিহুগীত আহি আছে। নামটো হৈছে প্ৰেমৰে নৈ আৰু আমাৰ গীতটোত কণ্ঠদান কৰিছে আমাৰ ডিম্পল আৰু মই তিলক মোৰফালে ঘূৰাই দিয়া মই নিজেও কৰিছোঁ আৰু লগতে আমাৰ গীতটোক লৈ দুআষাৰমান আমাৰ কৃষ্ণ ক'বলৈ অনুৰোধ জনালোঁ। ভোগালীৰ বতৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বাপুজি কোঁৱৰ আৰু ডিম্পলৰ এটা খুব নিভাঁজ বিহুগীত আহি আছে। সকলোৱে সেই গীতটো শুনি ভাল পাব, মোৰো শুনি ভাল লাগিছে আৰু সকলোৱে গীতটোক মৰম দিব বুলি আমি আশা কৰিছোঁ। আৰু দুআষাৰমান আমাৰ অনুৰাগে ক'ব, এবাৰ ঘূৰি দিয়া। নমস্কাৰ, ভোগালী বিহুৰ আগন্তুক শুভেচ্ছা যাচিলোঁ সকলোলৈ। বৰ ধুনীয়া এটি বিহুগীত আহি আছে, আশা কৰোঁ সকলোৱে ভাল পাব, মৰম দিব, আদৰি ল'ব। বৰ ধুনীয়াকৈ গাইছে বাপুজি দা আৰু ডিম্পলে, বৰ ধুনীয়া হ'ব, ভাল লাগিব। আৰু ডিম্পলৰ এটা অনুভৱ কেনেকুৱা লাগিলে গীতটো গাই, কেনেকুৱা পাইছা এপাক জনালে। নমস্কাৰ, পোনপ্ৰথমে অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া এটি গীত মোৰ কাৰণে আগবঢ়াই দিছে, ভাল লাগিল। প্ৰথমবাৰ নেকি এবাৰ? হয় হয়, প্ৰথমবাৰ। ডিম্পলৰ আমাৰ এইবাৰ প্ৰথম নিবেদন, প্ৰথমটি বিহুগীত আদৰি ল'ব বুলি আমি আশা কৰিলোঁ। সকলোকে মৰম দিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।